ভিডিঅ' বনোৱা আইডিয়াটো জানো কেনেকৈ মূৰত সোমালে তাৰ পিছৰ পৰাই দেখিছোঁ ইমান টাইম মিলাবলগীয়া হয় ভিডিঅ' বনাবৰ কাৰণে কামৰ মাজতে এংগল মিলাই প্ৰত্যেকবাৰতে এনেকৈ ভিডিঅ'ৰ ষ্টেণ্ডডাল পাতি থোৱা যেন এটা বহুত ডাঙৰ এটা টাস্ক হয় এই টাস্কটো আৰু কঠিন হয় যেতিয়া ছোৱালী আৰু চাকৰি দুয়োটাকে বেলেঞ্চ কৰি মেলি কেনে কামবিলাক কৰিবলগীয়া হয় তাতোকৈ ডাঙৰ কথাটো হ'ল এই গোটেই ভিডিঅ' ঠিকেই কৰিব পাৰি কিন্তু এডিটিঙৰ টাইমত যে গোটেই মানে তিতা কেহা ওলাই যায় আৰু ইমানেই এলাহ লাগে এই এলাহৰ পৰিণতি এই ভিডিঅ'টো যোৱা 3 দিন আগতে কৰি লোৱা ভিডিঅ'টো মই এডিটিঙৰ এলাহতে আজি আপলোড কৰি আছো আচলতে আমি গোটেই সপৰিয়ালে গৈছিলো নাৰিকলী মন্দিৰলৈ নাৰিকলী মন্দিৰটো মোৰ ঘৰলৈ অহা যোৱা কৰা ৰাস্তাতে পায় যিসকলে নাজানে তেওঁলোকক ক'ব বিচাৰো নাৰিকলী মন্দিৰটো দৰং জিলাত অৱস্থিত আৰু আজি আমি নলবাৰীৰ পৰা নাৰিকলী মন্দিৰলৈ গৈ আছো বাবাৰ আশীষ ল'বলৈ তাৰ পৰিৱেশটোৰ কথানো কি ক'ম আপোনালোকক গৈ যে ইমানেই ভাল লাগে চাৰিওফালে সেউজীয়া গছ-গছনিৰে ভৰা আমি গৈ তাতে ধুনীয়াকৈ সেৱাভাগ ল'লো আৰু তাতে প্ৰসাদো খালো প্ৰসাদ খাই কিছু সময় বহিলো যিহেতু আমাৰ বেলেগ ক'তো যোৱা প্লেন নাছিলে অকল মন্দিৰতে যোৱা প্লেন আছিলে সেইকাৰণে আমি তাতেই অলপমান সময় বহি দিলো ইমানেই ভাল লাগিলে ছোৱালীয়ে এইপিনে গোটেই ছাগলীবোৰ ধৰি ফুৰিছে কল খুৱাই ফুৰিছে মন্দিৰতে এই মইনাকেইজনী লাজকৈ সুধিছে বা আপুনি ব্লগ বনাই নেকি মই বোলো চাগে ভিডিঅ' দেখিছিলে সেইকাৰণে ফটো এখনকে মাৰি ল'লো আৰু এই মন্দিৰটোৰ সকলোতকৈ মহত্বপূৰ্ণ কথাটো হ'ল যে যি আশা আপুনি লৈ আহে সকলোবোৰ পূৰণ হয় গতিকে আপোনালোকক এবাৰ পৰিৱেশটো দেখুৱাই দিলো আৰু তাৰ পৰা ল'লো বিদায় আৰু নাৰিকলী মন্দিৰৰ পৰা মাৰ ঘৰলৈ নোযোৱাকৈ ঘূৰি অহাটো এটা দুখৰ বিষয় মোৰ কাৰণে আৰু উভতি আহোঁতে আমি সকলোৱে কিবা খাই আহিলো যিহেতু ৰাতিপুৱাৰ পৰা একো খোৱা নাছিলো আৰু ঘৰলৈ আহি পাই ইমানেই ভাগৰ লাগিছে যে সেইদিনা আৰু ভিডিঅ'টো কণ্টিনিউৱে কৰিব নহ'ল পিছদিনা কিন্তু মই এটা কাম উলিয়াই লৈছো দেই লগতে ভাবিলো আপোনালোককো দেখুৱাই লওঁ কিনো কাম উলিয়াইছো এইখন আছিলে এটা ড্ৰিম কেটচাৰ মই বনাইছিলো বহুত বছৰ আগতে মানে 4 বছৰ মানে হ'ল চাগে এই ড্ৰিম কেটচাৰটো বনোৱা ফুল টিউটৰিয়েল মোৰ ইউটিউব চেনেলত আছে আপোনালোকে যদি কোনোবাই ইচ্ছা কৰে বনাবৰ কাৰণে মোৰ ইউটিউব চেনেলত গৈ ধুনীয়াকে এইটো পাব তাৰপিছত বনাবলৈ ষ্টাৰ্ট কৰিব পাৰে এইটো আচলতে বেছি অলপ ডাঙৰ হৈছে অলপমান টাইম লাগে বা অকণমান টেকনিক আছে কিন্তু ইয়াতকে ইজি ডিজাইন কেইটামানো তাতে ইউটিউবত দিয়া আছে তাৰপিছতে মই লেতেৰা পাখি কেইটা মানে পুৰণি একদম কিবা ডিছকালাৰ হৈ যোৱা এইকেইটা কাটি পেলালো ভিডিঅ'ত দেখুৱাৰ দৰে আপোনালোকে ভালদৰে চাই ল'ব পাৰে কেনেকে মই ফিট কৰিছো ইয়াতে কিন্তু মই আঠাটো কিন্তু সাংঘাতিক আঠাটো ব্যৱহাৰ কৰিছো দেই যিটো হৈছে ফেভিকুইক এনেকুৱা ধৰণৰ কামত আচলতে ফেভিকুইকটো মইহে ব্যৱহাৰ কৰোঁ দেই মই এইটোৰ ব্যৱহাৰ জানো কাৰণে ব্যৱহাৰ কৰোঁ এইটো একদম লাগিয়ে ধৰে মানে একদম এৰুৱাবই নোৱাৰি ইমানেই ডেঞ্জাৰ আঠা মই এইটোক ডেঞ্জাৰ আঠা বুলিয়ে কওঁ আচলতে এনেকুৱা কামবিলাকত বহুতে হট গ্লু গান ব্যৱহাৰ কৰে বা কিছুমানে 27,000 আঠাটো ব্যৱহাৰ কৰিব পাৰে কিন্তু মই এইটোৱে ব্যৱহাৰ কৰি কিবা ভাল পাওঁ পটককৈ দোকানত পাওঁ বিচাৰি এইটোৰে সেনেকৈ বনাই দিলোঁ আৰু তাৰপিছতে দেখিছেনে ধুনীয়াকৈ গোটেইখিনি বনাই এইখিনি সামৰি থলোঁ আৰু এখন ৰেডি হৈ গ'ল নতুন হৈ গ'ল একদমেই চাফাও হৈ গ'ল পাখিকেইটাও নতুন হৈ গ'ল দেখিবলৈও ধুনীয়া হৈ গ'ল আপোনালোকৰ বাৰু এই ড্ৰিম কেটচাৰ ডিজাইনটো ভাল লাগিছে নেকি যদি ভাল লাগিছে মোক কমেণ্ট কৰি জনাব দেই মই সৰু ভিডিঅ' আপোনালোকৰ কাৰণে প্ৰস্তুত কৰি দিম আজিলৈ আহিছোঁ বাই